আজি আমাৰ গাঁওখন আপোনাক দেখাবলৈ চেষ্টা কৰিম মানে এইফালে আমাৰ খুৰীয়ে তুলি আছে সৰিয়হ কেঁচাই আছে বহুত দূৰণিৰ পৰা মানুহ লৈ আহিছে আমাৰ জেগাবোৰ চাবৰ কাৰণে গছৰ মানে পাততকে বগৰী বেছি আছে মানে ইমানে বগৰী আছে এজোপাত আমাৰ ইয়াৰ বৰ্তাই গৰু আনি আছে আৰু এইফালে দেৱাশিছে এইফালে ভিডিঅ' কৰি আছে গৰুৱে ভয় খাইছে মোৰ আগত যিটো ভিউ আছে ন মানে আপোনালোকে আগৰ পুৰণা চিনেমাবোৰত যিবোৰ ভিউ দেখে গান বুকত যে সেই ভিউটো মানে মোৰ ফোন কৰা সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি মানে একো আমি ক'ত ফুৰিবলৈ যোৱা নাই আজি আমাৰ গাঁওখন আপোনাক দেখাবলৈ চেষ্টা কৰিম মানে আমাৰ গাঁওখন মানে বহুত ধুনীয়া ধুনীয়া জেগা আছে সেই আজি আপোনাক দেখাম গতিকে আৰু আমাৰ দেখাবলৈ আমাৰ বহুত দূৰৰ পৰা আলহী আহিছে আমাৰ ফালে আছে দেৱাশিষ আহিছে নমস্কাৰ এইফালে আমাৰ চিন্ময়দা আহিছে মানে বহুত দূৰণিৰ পৰা মানুহ লৈ আহিছে আমাৰ জেগাবোৰ চাবৰ কাৰণে বহুত ডাঙৰ ডাঙৰ মানুহ লৈ আহিছোঁ বাকী এতিয়া আপোনাৰ আমাৰ গাঁওখন অলপ দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি এইটো মথাউৰি এটা আছে সিহঁতক দেখাবলৈ লৈ আহিছোঁ সিহঁতি দেখা নাই বোলে আজিলৈকে হা দেখিছা নাই দেখা নাই মানে দেখুৱাওঁ আমাৰ গাঁওখন কেনেকুৱানো আমি আহিছোঁ বগৰী খাবৰ কাৰণে ডাঙৰ ডাঙৰ বগৰীটো টেঙা হ'ব এইবোৰ দেখিছে বগৰী ডাঙৰ ডাঙৰ বগৰী এইবোৰ কেঁচাক আৰু এতিয়া আমি আহি পালোঁ আমাৰ গাঁৱৰ একদম ফেমাছ দলংখন আৰু ইয়াতে আমি আপোনালোকে মোৰ ৰিলছবোৰ চাইছে হয়তো ইয়াতে আমাৰ দলঙা পাতোঁ আৰু এইফালে আমাৰ দলংখন আৰু এইখন আমাৰ গাঁৱৰ একদম ফেমাছ দলংখন ইহঁতক মানে আমাৰ ফেমাছ দলংখন সিহঁতক দেখাবলৈ আহিছোঁ আজি চিন্ময়দাহঁতক আৰু এইফালে আমাৰ ইয়াতে আছে এইখন দলঙা এইবোৰ ইয়াতে আমাৰ দলং এখন ইয়াত পাতোঁ মানে ইয়াত মানে মাছ চাছ লাগে ইয়াতে ইয়াৰ মাছে আমি খাওঁ এই বগৰী চাওক গোটেই বগৰী গছৰ মানে পাততকে বগৰী বেছি আছে মানে ইমানে বগৰী আছে এজোপাত ৰঙা ৰঙা হৈ আছে সেইটো দেৱাশিষ মোবাইলটো ল আৰু এতিয়া আমি পথাৰৰ মাজে মাজে গৈ আছোঁ মানে আমাৰ এখন নদী আছে নদীখন চাবৰ কাৰণে আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু সিহঁতকো অলপ দেখাই দিওঁ আমাৰ গাঁওখন কেনেকুৱানো আমি মানে ৰাস্তা খোজকাঢ়ি আছোঁ ৰাস্তা দি যোৱা নাই মানে পথাৰে সিহঁতক নি আছোঁ আৰু অলপ দূৰ গৈ আমি পাম আমাৰ নৈখন আৰু এইখনে আমাৰ পথাৰখন আৰু এইফালে আমাৰ ৰিলৰ ক্লিপ লৈ আছোঁ ইহঁতৰ এতিয়া আমি গৈছোঁ কুঁহিয়াৰ খাবৰ কাৰণে মানে এই ৰাস্তাটো বেয়া হৈ গৈছে পথাৰৰ মাজে মাজে আহি এতিয়া আমি গৈ আছোঁ কুঁহিয়াৰ খাবৰ কাৰণে এইফালেও আমি আকৌ লৈ আছোঁ মিনি ব্লগৰ ক্লিপ এইফালে বাৰু গৰুবোৰ বান্ধি থৈছে এইফালে গোটেই চাইৰনটো কুঁহিয়াৰ দেৱাশিষক দেখি লগৰ বুলি ভাবিছে নি এইটো চাওক দেৱাশিষৰ লগৰ ইয়াক দেখি মানে হাঁহি কৈছে ঘৰৰ মানুহে মানে হেৰি কুঁহিয়াৰ বাকলি গুচাব পৰা নাই হেৰি চহৰ মানুহ নহয় দেই গাঁৱৰ হ'লেও তুমি বাকলি গুচাব পৰা নাই ন মানে বাকীটো বাদ দিয়ক এই কুঁহিয়াৰ বাকলি গুচাবই নাজানে মানে দেখিছা নাই অৱস্থা দিছে নাই হৈছে কোৱা মই এক্সপাৰ্ট চোৱা এইজনে বাৰু আহিছে বাৰু এইজনে মই গম পাইছোঁ এইজন এক্সপাৰ্ট হয় মানে তামোৰটোৱে কয় পাৰে নে নোৱাৰে হয় নাই এইফালে আমাৰ ভেটিটো এইফালে গোটেই কুঁহিয়াৰ ইফালে আছে সৰিয়হ খেতি আৰু ইয়াকে দেখা দেখুৱা কমেডি লাগিছে কামুৰিব পৰা নাই মানে চাওক না বাকলি যাব পৰা নাই এজন এপাপ খাই শেষেই কৰি গুৱাহাটীত থকা মানুহে মই কেনেকৈ জানিব তুমি মেইন সময়কণেই গুৱাহাটীত পাৰ কৰিলা আমি এইবোকতে ডাঙৰ হ'লোঁ পুখুৰীত পানী খুৱাই আছে পুখুৰীত পানী খুৱাইছে গৰু আৰু এতিয়া এইফালে গৈ আছোঁ আমি নৈলৈ পথাৰৰ মাজে মাজে আমি নৈত গৈ আছোঁ আৰু এইফালে গৰু পানী খুৱাই আছোঁ আমি নদী পাৰলৈ আহিছোঁ আৰু মানে মোৰ আগত যিটো ভিউ আছে ন মানে আপোনালোকে আগৰ পুৰণা চিনেমাবোৰত যিবোৰ ভিউ দেখে গান বুকত যে সেই ভিউটো মানে মোৰ ফোন কৰা এইফালে চাওক এইখন ঘাটজাল বুলি কয় এইখন ঘাটজাল আৰু এইফালে গোটেই পানী মানে এইপিনে এইটো মানে ব্ৰহ্মপুত্ৰৰ এৰা খুঁটি মানে এইটো ব্ৰহ্মপুত্ৰৰ পৰা খুঁটি এইটো বৈ আহিছে এইটো বহুত দূৰলৈকে যায় মানে এই ভিউটো চাওক কিমান মজা লাগিছে মানে মই এইফালে ইমান অহা নকয় মানে আজি ইহঁতক দেখাবলৈ আহিছোঁ অলপ মই মানে ইমান অকলে ইমান আহি নাথাকোঁ ন আজি মোৰ মানে বহুত বছৰৰ মূৰত এইফালে এইটো জেগা চাবলৈ আহিছোঁ মানে এনে মানে অকণ দেখাওঁ বুলি আহিলোঁ গাঁৱলীয়া জেগাবোৰ চোৱা মানে এনেকৈ নদীৰ পাৰত বহি কুঁহিয়াৰ খোৱা মজাই বেলেগ ন হয় নাই চিমৰা এইফালে ফটো শ্বট চলি আছে
এইজনেতো গুৱাহাটীৰ পৰা আহি চাগে ইয়াত একো ধৰিবই পৰা নাই কেলে নোৱাৰিব এইবোৰ পানী দেই চিনি পাইছে নহয় মই কেৰাচিন বুলিয়ে ভাবিছিলোঁ হয় নেকি নে এই কম ভিউ ভাল লাগিছে হয় নাই সঁচাকৈ কোৱা এই ভিউটো চাওক না মানে অসমীয়া চিনেমা যিবোৰ পুৰণা মানে এই গান বুকত যে ওলাই ভিউটো তেনেকুৱা লাগিছে মানে অসমীয়া আগৰ ভিচিডিবিলাক এতিয়া আমি ধুনীয়াকৈ ফুৰি মেলি আহিলোঁ গোটেই মানে গাঁও মানে অলপ এৰিয়াটো সেনেকুৱা অলপ দেখালোঁ এইফালে আমাৰ ইয়াত গৰুৰ ওচৰত বন্ধা হয় আৰু এইফালে আমাৰ দেৱাশে ক্লিপ লৈ আছে ভয় কৰিছে গুচি আহা আমাৰ ইয়াৰ বৰ্তাই গৰু আনি আছে আৰু এইফালে দেৱাশে এইফালে ভিডিঅ' কৰি আছে গৰুৱে ভয় খাইছে একেই দেখিছে দেৱ ৰঙা পিন্ধি থকা একেই দেখিছে ঐ দেৱাশিষ একেই দেখিছে দেৱাশক এইটো আহিবলৈ মনে কৰা নাই দেৱাশে আহি একদম লগৰ মানুহ পাই গৈছে লগৰ সেয়া আমাৰ ইয়াত সৰিয়হ খেতি গোটেই এইফালে ক'ত গ'ল এইফালে সৰিয়হ মাৰি আছে ৰাইজে কেনেকুৱা লাগিলে কোৱা অনুভৱ বহুত ভাল লাগিলে বিশেষকৈ গাঁওখনৰ যোনটো নেচাৰেল বিউটি বহুত বেছি ধুনীয়া আছিলে আৰু মানুহখিনিও বহুত বেছি সৰল যাকে লগ পাইছে চবে বহুত ধুনীয়াকৈ কথা পাতিছে ধুনীয়া ভাঙি খালোঁ নৈৰ পাৰত বহি পেলাই বহুত সময় কথা পাতিলোঁ এইবিলাক মানে কি আৰু এইবিলাক বহুত কোৱালিটি টাইম মানে কোৱালিটি টাইম এইবোৰ বুজাব নোৱাৰোঁ মানে সেইটো অকল ফিল কৰিব পাৰি এই অনুভৱবিলাক তো ভাল লাগিলে দিব্যহঁতৰ ঘৰলৈ আহি থেংক ইউ এইবাৰ দেৱাশে কোৱা মই এইটোৱে ক'ম যে আপোনালোকে এই ভ্লগটো মোবাইলত চাই আছে হয় নাই এই মোবাইলৰ আৰ্টিফিচিয়েল দুনিয়াখনতকৈ এইখন দুনিয়া বহুত বেলেগ আৰু বহুত ভাল আৰু আজি আমি যোনখিনি টাইম স্পেণ্ড কৰিলোঁ সেইখিনি টাইম আমি ভাষাৰে মানে বুজাব নোৱাৰোঁ সেইখিনি টাইম হয় নাই আৰু ইমানেই ধুনীয়া গাঁওখন ইমানেই নেচাৰেল বিউটি মানে ফ্ৰেছ হাৱা এটা চ' কেতিয়াবা ওচৰ পাজৰ আহিলে এই গাঁওখন ভিজিট কৰিব গাঁওখন নামটো কি কৈ দিয়া নাচনীপাৰা ঠিক আছে মানুহখিনি ভাল একচুৱেলি আমাৰ মনকেইটা মিলে সেইকাৰণে মনৰ কথাবোৰ পাতিব পাৰি সেইটোৱে মানে এনেই ভাল লাগিলে চাচোন এইফালে গাঁওখনে কি নাচা এইফালে সৰিয়হ খেতি কৰিছে সেইফালে বেঙেনা খেতি সেইফালে তলত বেলেগ খেতি খেতিয়ে খেতি অভাৱেই নাই গাঁওখনত আৰু এইফালে সেয়া মৰণা মাৰি আছে সৰিয়হ আৰু আমাৰ গাঁও এইখনে আৰু মানে আমাৰ এইফালে খুৰীয়ে আমাৰ সৰিয়হ তুলি আছে আৰু মানে কেনেকৈনো সৰিয়হ তোলে মানে এইবোৰ সৰিয়হ চাওক এতিয়া মানে এইটো তুলিছে তাৰপিছত এইটো মানে অলপ শুকোৱাৰ পিছত এইটো মাৰিব তাৰপিছত সৰিয়হ ওলাব তাৰপিছত তেল পিচিব আৰু এইফালে আমাৰ খুৰীয়ে তুলি আছে সৰিয়হ কেঁচাই আছে মানে এইবোৰ চাওক এতিয়া মানে কথাটো কি হ'ল এইবোৰ মানে মুকলি জেগা ন গৰুৱে মানে খাই দিয়ে সেইটো কাৰণে সোনকালে তুলি দিছে খুৰীয়ে আৰু এইফালে চাওক এইটো কেঁচাই আছে মানে এইবোৰ অলপ পকিছে যে তাৰপিছত মানে গৰুৱে মৰণা মাৰিব এইটো গোটেই মুকলি পথাৰ যে আৰু আজি অলপ মানে থুলমূলকৈ গাঁওখন দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ অলপ মানে যিটো লগৰ দুজন আহিছিল লগৰ দুজন গ'লগৈ খাই মেলি সোনকালে গ'লগৈ সেনেকুৱা কাম আছিল গতিকে আজি অলপ গাঁওখন ভালকৈ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মানে ধুনীয়া এটা ভিডিঅ' বনাম যদিহে আপোনালোকে এই ভিডিঅ'টো অলপ মৰম দিয়ে যদি ভাল পায় তেতিয়া মই একদম আমাৰ গোটেই ঘৰখন আৰু গোটেই গাঁওখন অলপ দেখাবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ ধন্যবাদ